তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল মিস্টার আরকে ব্লগ। আৰু গাইজ আজি যাই আছোঁ আমি হৰিচিঙা আৰু ট্ৰেইনত উঠলোঁ। ৰাস্তা পাই গ'লোঁ এতিয়া আমি ৰাস আৰু দেখাই আছোঁ আপোনালোকক। এইফালে ইনষ্টা এটা আছে আৰু দেখাই আছোঁ। চ' গাইজ ভালে লাগিছে ৰাসখন আৰু চাই। কালি থিয়েটাৰ আহিব, আপোনালোকক দেখাম। ইয়াতে বহুত মূৰ্তি আছে, আপোনালোকক দেখাই আছোঁ গাইজ। চাই থাকক ভিডিঅ'টো লাষ্ট টাইমলৈকে। লাগিছে আৰু লাইট চাইট দিছে আৰু দেখাই আছোঁ গাইছ। ইফালে মূৰ্তি আছে, চব মূৰ্তি। চাই থাককচোন ভিডিঅ'টো লাষ্ট টাইমলৈকে। আৰু গাইছ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া ইফালে বহুত মূৰ্তি আছে গাইছ। এই গাইছ তো মই ছাবস্ক্ৰাইবাৰ এটা লগ পালোঁ আৰু হৰিচিঙাৰে। আৰু গাইছ ইয়াৰ নামটো কৈ দিয়া ভাইটি। মোৰ নামটো হৈছে প্ৰণৱ কলিতা। আৰু গাইছ যি নেকি ইয়াকে লগ আৰু ইফালে এইখিনিত নাও এখন আছে আৰু গাইছ কি বঢ়িয়া লাগছে। আৰু গাইছ এইটো গায়ক, আৰু গায়কটোৰ নাম কি নাজানো, মানে জানো কিন্তু সঞ্জীৱ ভয়া নে কিহে জানো। আৰু গাইছ তেওঁৰ গানটো মই দিব নোৱাৰোঁ, সেই গান গাই আছে আৰু কপিৰাইট লাগিব বুলি গানটো দিব নোৱাৰোঁ। গাইছ বহুত পিছত আছোঁ আমি আৰু গাইছ দেখাব নোৱাৰোঁ এনেকৈ, আৰু কেমেৰা কোৱালিটি ঠিক নহয়। আৰু গাইছ লগ পাম মানে এটা ভিডিঅ'লৈকে আৰু গুড বাই।